বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি মই কথা পাতিম আমাৰ হিয়াৰ আমঠি জুবিনদা ডাঙৰীয়া তেখেতৰ মৃত্যুক লৈ ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণে মতামত আগবঢ়াইছে। যদিও এই বিষয়টো স্পৰ্শকাতৰ বিষয়, তথাপিও মই মোৰ ক্ষুদ্ৰ জ্ঞানৰ জৰিয়তে দুই এষাৰ কথা আপোনালোকৰ আগত আলোচনা কৰিম। দয়া কৰি আপোনালোকে মোৰ কথাখিনি শুনিব আৰু বিচাৰ বিবেচনা কৰিব। আজি যি নৰ্থ ইষ্ট ফেষ্টিভেল হ'লে, যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আজি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাব লগা হ'ল। তেখেত অসমৰ সম্পদ, এয়া বিনা দ্বিধাই আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। এই বিষয়টো লৈ বহুতে বহু ধৰণৰ মন্তব্য আগবঢ়াইছে। মই কিছুমান কথা বিশ্লেষণ কৰিব বিচাৰিছোঁ। আজি মই যদি কোনোবা এজন মানুহক মোৰ বাবে গাইড কৰাৰ কাৰণে পাৰ্চনেলি ৰাখোঁ, তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ মোৰ সকলো ক্ষেত্ৰতেই সেইজন ব্যক্তি নিশ্চয় দায়ী থাকিব। মই কিবা ভাল কৰিলেও তেখেতৰ ওপৰত সেই দোষটো আহিব, বেয়া কৰিলেও তেখেতৰ ওপৰত সেই দোষটো আহিব। গতিকে পাৰ্চনেল গাইড কৰা মানুহ কিয় ৰাখে মানুহে? মই নিজে ব্যক্তিগতভাৱে কেতিয়াবা বিচলিত হৈ যাব পাৰোঁ। মই ব্যক্তিগতভাৱে কিছুমান ক্ষেত্ৰত কিছুমান নকৰিবলগীয়া কাম কৰিব পাৰোঁ। সেই কথাবিলাক মোৰ ব্যক্তিগত জীৱনৰ যিবিলাক ব্যৱহাৰ, মোৰ ব্যক্তিগত জীৱনৰ যিবিলাক কথা বতৰা, যাতে মই নিয়ন্ত্ৰণত ৰাখি মানুহৰ লগত চলিব পাৰোঁ আৰু মোৰ জীৱনটোক ভালদৰে যাতে কোনো অসুবিধা নোহোৱাকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেইকাৰণেহে আমি পাৰ্চনেল গাইডৰ কাৰণে মানুহ নিৰ্বাচিত কৰোঁ। বন্ধুসকল, আপোনালোকে মোৰ কথাবিলাক অকণমান মন দি শুনিব। আজি অসমৰ মানুহৰ সকলোৰে উদ্দেশ্য আছে যে কোনো নিৰ্দোষী ব্যক্তি এজন যাতে শাস্তি পাব লগা নহয়। মই কাৰোবাৰ সমৰ্থনত কথাবিলাক কোৱা নাই। মোৰ ব্যক্তিগতভাৱে যিবিলাক কথা যুক্তিসংগত বুলি মই ভাবোঁ, সেই কথাবিলাক মই ক'ব বিচাৰিছোঁ। কাৰো আৱেগক লৈ খেলা কৰাও মোৰ উদ্দেশ্য নহয়, কিন্তু আৱেগৰ বশৱৰ্তী হৈ আমি যাতে সঁচাকৈ ভূত ভৱিষ্যতে দূৰ দূৰণিলৈকে যাতে কোনো ব্যক্তিয়ে এনেকুৱা কাণ্ডজ্ঞানহীন কাম কৰিব নোৱাৰে, সেই আদৰ্শখিনি আমি দেখুৱাহে গোটেই অসমবাসী ৰাইজৰ প্ৰয়োজন। আজি কোনোবা এজন ব্যক্তিৰ একো দোষ নাই, তেখেতক টানি আনি তেখেতৰ পৰিয়ালক ক্ষতি কৰি হাৰাশাস্তি কৰি আমি যদি ভাবোঁ যে আমি ন্যায় পালোঁ, সেইটো কিন্তু প্ৰকৃত ন্যায় নহয়। আপোনালোকে মোক ভাল পাওক বেয়া পাওক, এতিয়া শ্যামকানু মহন্ত ডাঙৰীয়াক তেখেতে জুবিন গাৰ্গ ডাঙৰীয়াক যি নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ যোৱাৰ কাৰণে যেনেকৈ তেখেতক আমন্ত্ৰণ জনাইছিল, সেইটো বেলেগ বিষয়। তেখেতৰ বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' বা কিছুমান বিহেভিয়াৰ, সেইবিলাকো কিন্তু বেলেগ বিষয়। এই মৃত্যুৰ লগত মই ভাবোঁ সেইসকল ব্যক্তিকেই আপোনালোকে দোষী সাব্যস্ত কৰিব পাৰে যিসকল ব্যক্তি মৃত্যুৰ সময়ত তেখেতৰ ওচৰত আছিল। তাৰপিছত যদি কোনোবা ব্যক্তি সেই মৃত্যুৰ কাৰণে ইনভলভ হয়, সেইটো হ'ব সেই মৃত্যুৰ সময়ত উপস্থিত থকা ব্যক্তিসকলৰ যি ষ্টেটমেণ্ট, তাৰ ওপৰত নিৰ্ভৰ কৰিব। তেখেতসকলে যদি
কয় যে না এইটো মৃত্যুৰ কাৰণে কোনোবাই মোক টকা দিছিল, কোনোবাই মোক তাক মাৰিবলৈ হিঞ্চ দিছিল, তেতিয়াহে মৃত্যুৰ সময়ত তেখেতৰ পৰা দূৰত থকা ব্যক্তিসকলেহে তেখেতৰ মৃত্যুৰ কাৰণে দায়ী হ'ব। মোৰ কথাবিলাক অকণমান আপোনালোকে চিন্তা চৰ্চা কৰিব। মই কোনটো কথা কৈছোঁ? আজি মই তেখেতে মৃত্যুৰ সময়ত মই তাৰ ওচৰত নাই, তেতিয়াহ'লে মই দুখী কেতিয়া হ'ম? যেতিয়া তেখেতৰ ওচৰত মৃত্যুৰ সময়ত থকা ব্যক্তিসকলে ষ্টেটমেণ্ট দিব বা সেই ষ্টেটমেণ্টৰ জৰিয়তে যদি মই ফাঁচি যাওঁ, তেতিয়াহ'লেহে মই দুখী হ'ম। এইটো মোৰ ব্যক্তিগত বিবেচনা। মই কাকো সমৰ্থন কৰি কোৱা নাই। মই এই বিষয়টো মই যিমানখিনি চিন্তা চৰ্চা কৰিছোঁ, বিশ্লেষণ কৰিছোঁ, তাৰ ওপৰত নিৰ্ভৰ কৰি মই এটা কথা অনুভৱ কৰিছোঁ, এতিয়ালৈকে শ্যামকানু মহন্তৰ দোষ আছে বুলি আমি ডাঠি ক'ব নোৱাৰোঁ। তেখেতে জুবিন গাৰ্গ ডাঙৰীয়াক নিমন্ত্ৰণ দিছিল, সেই নিমন্ত্ৰণ অনুযায়ী জুবিন গাৰ্গ ডাঙৰীয়াই হয়তো গৈছিল, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত এজন নিৰ্বাচিত ব্যক্তি আছিল, যিজন ব্যক্তিক পইচা দি নিজৰ জীৱনটো সুৰক্ষা যাতে ৰাখিব পাৰে তাৰ বাবে এজন ব্যক্তি নিয়োগ কৰা হৈছিল। আৰু সেই ব্যক্তিজন জুবিন দা ডাঙৰীয়াৰ লগত থকা অৱস্থাত জুবিন দা ডাঙৰীয়া মৃত্যুবৰণ কৰিছে। ইয়াতে কোনোবাই তেখেতক নিমন্ত্ৰণ কৰিছে, কোনোবাই তেখেতক লৈ গৈছে, সেই বিষয়টো মই ভাবোঁ ইয়াতে নাহে। মই কৰজোৰে অনুৰোধ কৰিছোঁ সকলোকে, মোৰ কথাখিনি আপোনালোকে অলপ বিবেচনা কৰিব, আৰু ভুল হ'লে সেইটো বেলেগ কথা, কিন্তু মই যুক্তিসংগতভাৱে মই ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে মই যিখিনি পাইছোঁ সেইখিনি অনুযায়ী মই মোৰ এই বিশ্লেষণ আপোনালোকৰ আগত দিব বিচাৰিছোঁ। আপোনালোকে মোৰ বিশ্লেষণখিনি অলপ বিচাৰ বিবেচনা কৰিব, আৰু মই আপোনালোকৰ বিচাৰ বিবেচনা বা আইনৰ ওপৰত সম্পূৰ্ণ মোৰ আস্থা আছে। আইনে যি ভাল বুজে সেইটো কৰিব, কিন্তু মই ভাবোঁ এজন অসমীয়া যুৱক হিচাপে অসমৰ যিকোনো ব্যক্তিয়ে বিনা দোষক যাতে শাস্তি নাপায়, তাৰ বাবে যিমানখিনি কৰণীয় বা যিমানখিনি মই পাৰোঁ, মই সেই কথাখিনিহে ইয়াতে আপোনালোকৰ আগত উত্থাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম।